ঠিকে আছে দিব লাগিব আমি জানিব পাৰিছোঁ যে প্ৰায় 4খন গাঁও পঞ্চায়তৰ অন্তৰ্গত কচুতলা গাঁওখন আৰু এই একমাত্ৰ হিন্দু গাঁওখনত এতিয়া 5 দিনীয়াকৈ দুৰ্গা পূজা উদযাপন হৈ আছে। তো এই সম্পৰ্কত মই ইয়াত কমিটিৰ বিষয়ববী এজনক লগ পাইছোঁ। তেখেতে কি কয়, আপোনালোকে যে দুৰ্গা পূজাখন পাতি আছে চাৰিওফালে আপোনালোকৰ মুছলমান এৰিয়া, এতিয়া আপোনালোকে যে দুৰ্গা পূজাটো পাতি আছে বিভিন্ন ফালৰ পৰা কিবা সহায় সহযোগিতা পাইছে না? আমি পাই আছোঁ, কাৰণ আমাৰ বৃহৎ যিটো এলেকাৰ আছে এইখিনিৰ ভিতৰত আমাৰ এখনেই গাঁও কচুতলা হিন্দু গাঁও। এইখিনি আমি বহুতখিনি সহায় সহযোগিতা পাই আছোঁ মুছলমান ভাইসকলৰ পৰা। আৰু যিখিনি মানে বহুতখিনি এই অসমখন আমাৰ শংকৰ আজানৰ দেশ, গতিকে বহুত দিন আমি মিলা প্ৰীতি কৰিয়ে আছোঁ আৰু এইখিনি থাকিম বুলিও আমি ভাবি আছোঁ।